নমস্কাৰ বন্ধুসকল, যোৱা ২৭ ডিচেম্বৰত মৰাণৰ পৰা আমাৰ টীম এটা ওলাইছিলোঁ ভুৱনেশ্বৰলৈ বুলি। টীমটো হৈছে কলা মন্দিৰৰ, মোৰ বন্ধু চন্দনৰ স্কুল কলা মন্দিৰ আৰু তেওঁৰ তত্বাৱধানত নৃত্য শিকি থকা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ লগত ওলাইছিলোঁ আমি ভুৱনেশ্বৰলৈ বুলি। তেওঁলোকৰ নৃত্য অনুষ্ঠানো আছিলে আৰু লগতে ফুৰিব বুলি ওলাইছিলোঁ ভুৱনেশ্বৰ আৰু পুৰী জগন্নাথ মন্দিৰলৈ বুলি। লগতে মোৰ পেহীও ওলাইছিলে আমাৰ লগত। আমাৰ ৩০জনীয়া সদস্যৰ টীম আছিলে আৰু গোটেই টীমটো মোৰ তত্বাৱধানত আছিলে। গোটেই টীমটো মই পৰিচালনা কৰিব লগা হৈছিলে, ক'ত যাম, কি কৰিম, ক'ত থাকিম, গোটেইখিনি চলাব লগা হৈছিলে। আৰু যদিও কষ্ট হৈছিলে, ভাল লাগিছিলে, সকলোৱে ইমান ধুনীয়াকৈ এনজয় কৰিছোঁ। আৰু এয়া যে বাছত নাচি থকা দেখিছে, আমি সেইদিনা ওলাইছিলোঁ নন্দনকাননলৈ বুলি, যিখন জু আছে ভুৱনেশ্বৰত। আৰু আমি সকলোৱে এনেদৰে এনজয় কৰি গৈছোঁ, নাচিছে বাগিছে সকলোৱে মিলি, খুব ভাল লাগিছে। আপোনালোকেও অকণমান উপভোগ কৰক আমি কেনেদৰে এনজয় কৰিছিলোঁ, কেনেদৰে আমি যাত্ৰা কৰিছিলোঁ। আহক আপোনালোকে অকণমান উপভোগ কৰক। Background dancer. Background dancer. আমাৰ পেহীয়ে প্ৰথমবাৰৰ বাবে সকলোকে লগ পাইছে যদিও চবৰ লগত মিলি গৈছে আৰু এনেদৰে ফূৰ্তি কৰি আহিছে। আৰু এনেদৰে ফূৰ্তি কৰি আহি আমি পালোহি নন্দনকানন। আৰু গম পোৱা নাছিলোঁ ইমান ডাঙৰ এৰিয়া বুলি, বহুত ডাঙৰ এৰিয়া হয় যিখন নেকি ফুৰিবলৈ ৩-৪ ঘণ্টা লাগি যায় সময়। আৰু তাৰ কাৰণে আমি গাইড ল'লোঁ আৰু তাত আমাক বাছেৰে ঘূৰাব আৰু সৰু সৰু গাড়ীৰে আমি ভিতৰত সোমালোঁ জুৰ। আৰু এনেকৈ লাইন পাতি আছোঁ আমি গাড়ীৰ কাৰণে। এইবোৰ যে গাড়ী দেখিছে এইবোৰে আমাক ভিতৰলৈ লৈ যাব আৰু ভিতৰত যি চাব লগা আছে সেইবোৰ দেখাই মেলি লাষ্টত আমাক নিব য'ত নেকি বাঘ আছে, বেলেগ বেলেগ জন্তুবোৰ আছে, অপেনকৈ থাকে আৰু য'ত আমি বাছৰ পৰা ভিতৰৰ পৰা পৰিদৰ্শন কৰিব লাগিব। আৰু এই জুখন হৈছে হোৱাইট টাইগাৰৰ কাৰণে বিখ্যাত। বান্দৰৰ ইমান প্ৰজাতি কেতিয়াও দেখা নাছিলোঁ আৰু দেখিলোঁ ইমান অকণমানি বান্দৰ আছে, বহুত ভাল লাগিলে দেখি। আৰু আমাৰ গাইডজনে খুব সুন্দৰকৈ বুজাই দিছে আৰু সকলোৱে ভালদৰে উপভোগ কৰিছে জীৱ জন্তুবোৰ। ইমান মৰম লগা অকণমানি বান্দৰবোৰ, আমাৰ সকলো বাচ্চাবোৰেতো খুব উপভোগ কৰিছে, লগতে ডাঙৰবোৰেও। लक्ष्मी दुर्गा अंदर में उसका नामकरण भी है। तो मेंबर संख्या 7 जन है, रूम पे एसी कूलर मारो बेटी ऐसे ही आते। बॉडी साइज 3500 kg। देखो अभी आप लोग का गुड लगे ইয়াতে আছে আকৌ বিভিন্ন ধৰণৰ সাপবোৰ চাই মোৰ কিন্তু খুব ভাল লাগে, মৰম লাগে, কিন্তু ভয়ো লাগে। আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ সাপ, বিভিন্ন প্ৰজাতিৰ ঢেৰ কিবা কিবি জন্তু দেখিলোঁ যিবোৰৰ নামো নাজানো, মানে সঁচাকৈ নামো নাজানো একচুৱেলি।
বিভিন্ন ধৰণৰ ক্ৰকডাইল দেখিলোঁ ইমান প্ৰজাতিৰ আছে যে এইবোৰ ভাল লাগিলে চাই এই বান্দৰকেইটা ইমান মৰম লগা সিহঁতে ধুনীয়াকৈ বহি আছে আৰু ইয়াৰ পৰা আমাক লৈ গ'ল বাছেৰে য'ত নেকি আমি এনেকৈ এই এৰিয়াবোৰত অপেনকৈ মানে থাকে বাঘ থাকে সিংহ থাকে আৰু সকলোৰে এৰিয়াবোৰ বেলেগ বেলেগ এয়া হৈছে বাঘৰ এয়া হৈছে সিংহ এনেকৈ চবৰে এৰিয়াবোৰ বেলেগ বেলেগকৈ থাকে আৰু চব অপেনকৈ থাকে আৰু এনেকৈ বাছৰ ভিতৰৰ পৰা আমি চাব লাগে আৰু এনেকৈ আমাক সকলোবোৰ দেখালে বাঘ ভালুক সিংহ বিভিন্ন ধৰণৰ হৰিণ সকলোবোৰ দেখালে আৰু সকলোবোৰ চাই ভাল লাগিলে এয়া ভালুক দেখিছেনে গাড়ীৰ ওচৰলৈকে আহি গৈছে একেবাৰে वो है रेट्रोवेट जिराफ जो मिलता है और वो मास्टर जिराफ अफ्रीका साउदर्न जिराफ नॉर्दर्न जिराफ रेट्रोवेट जिराफ और एमो आल्सो वेजिटेरियन तक apa nama এই জুখন হোৱাইট টাইগাৰৰ কাৰণে বিখ্যাত আৰু এই যে দেখিছে হোৱাইট টাইগাৰ আৰু এজনী আছে এজনী বুলিহে ক'লোঁ মতা নে মাইকী গম নাপাওঁ খালি সেইটো এটা হোৱাইট টাইগাৰ আৰু এনেদৰে আমি গোটেই জুখন ঘূৰিলোঁ বহুত ভাল লাগিলে মানে খোজ কাঢ়িব লগা হোৱা নাই অকণমান মাজে মাজে খোজ কাঢ়িছোঁ বাকী চব গাড়ীৰে ঘূৰালে আৰু ওলাই আহি সকলোৱে খোৱাত ব্যস্ত সকলোৰে ভোক লাগিছে এয়া বাহিৰত ইমান ফ্ৰেছ ফ্ৰুইটছ সকলোবোৰ বস্তু ইমান ফ্ৰেছ লাগি আছিলে আৰু সকলোৱে খাই ভাল পালে ময়ো খালোঁ অকণমান খাই মেলি এতিয়া আমি ওলাই আহিলোঁ ৰুমলৈ বুলি কাৰণ সেইদিনা চন্দনৰ প্ৰগ্ৰেম আছে সেইকাৰণে আমি সোনকালে ওলাই আহিলোঁ আৰু ওলাই আহোঁতে এয়া দেখিছে নহয় কেনেকুৱা উৎপাত আৰু বাকীবোৰ উৎপাত আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম বাই বাই